Hello everyone, welcome back to my channel. আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো। আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব। বলক আৰম্ভ কৰো। দেখিছেনে এয়া কি পাৰি আছো আৰু ধৰিব পৰা নাই ন ওচৰৰ পৰা চাওঁ বলক। দেখিলে গুল নেমু ছিঙি আছো আৰু এইকেইটা ওপৰত থকা কেইটা এনেকৈ পাৰিব লগা হৈছে কিন্তু যোনকেইটা হাতেৰে ঢুকি পাম সেইকেইটা হাতেৰেই ছিঙি লওঁ। আজি আচলতে ককা আইতাৰ বছৰীয়া শ্ৰাদ্ধ আয়োজন কৰিব লোৱা হৈছে অনুষ্টুপীয়াকৈ, যিহেতু কৰোনা বেছি মানুহ মতা নহ'ব, গেডাৰিং বহুত কম হ'ব, মাত্ৰ 5জন ভকতক মতা হৈছে, সৰুকৈ থুলমূলকৈ পাতি থৈ দিয়া হ'ব, তাৰ বাবেই যোগাৰ চলি আছে। এয়া বজাৰৰ পৰা লাগতিয়াল বস্তু লৈ আনিলে, কি কি আছে আপোনালোকক দেখাম। আজি কি কি দিয়া হ'ব মই দেখাম আপোনালোকক। এয়া বজাৰৰ পৰা আনিলে মাছ আৰু ছেকেণ্ড আইটেম হ'লে এইটো দেখিছেনে, আৰু লগত থাকিব হাঁহ। হাঁহৰ প্ৰচেছ কমপ্লিট। এতিয়া বাকী অলপ সময়ৰ পাছতে বনাব ষ্টাৰ্ট দিব। এয়া শাক পাচলি কাটি থকা হৈছে, ৰেডি কৰা হৈছে, আৰু অলপ সময় পাছতে ৰান্ধনি আহি বনোৱাৰ ব্যৱস্থা কৰিব। এয়া লাহেকৈ বনোৱাৰ যোজা কৰিছে। এই সকলোবিলাক যোজা দুপৰীয়াৰ পৰা কৰা হৈ গৈছিলে, আৰু এতিয়া গধূলি হৈছে, অলপ সময়ৰ পাছতে ভকতসকল আহিব আৰু ঘৰৰ মানুহখিনিও আমিও সাজু হৈ লওঁ। ঘৰৰ মানুহকেইটা সাজু। এতিয়া পিন্ধি ল'লোঁ ধুতি। এয়া চাওক, এয়া বাচ্ছা পাৰ্টিৰ উৎপাত দেখিছেনে। এয়া ভকতক সেৱা কৰাৰ নিয়ম আমাৰ, আমি সেৱা কৰি ল'লোঁ, আৰু বাকী বহুতখিনি কামত বিজি থকাৰ বাবে শ্বুট কৰা নহ'ল, তো মই আপোনালোকক সকলোখিনি দেখাব নোৱাৰিম, মই কামত বিজি থাকিলোঁ। কিন্তু এতিয়া মই খাব লৈছোঁ, সেইকাৰণে অকণমান শ্বুট কৰিলোঁ। এইখিনি আপোনালোকক দেখাই আজি এই ব্লগটো সামৰণি মাৰিম। তো যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব।